চিত্ৰনলাৰ গোন্ধ পাইছোঁ মানে আমি খোজকাঢ়ি গৈ আছোঁ তেতিয়াও চিত্ৰনলাৰ গোন্ধ পাইছোঁ বাছত মই কৈ আছোঁ মই যে কোনোবাই চিত্ৰনলা বাছত মাৰি থৈছে নেকি ইমান বাছখন চিত্ৰনলা গোন্ধাইছে বাছখনত গোন্ধ পাইছোঁ তাৰপিছত কৈছে অঁ হ'ব পাৰে এনেকৈ কৈছে আৰু একো কোৱা নাই হ'ব পাৰে নামি পেলাই খোজকাঢ়ি গৈছোঁ মই এতিয়াও দেখোন চিত্ৰনলাটো গোন্ধ পাই আছোঁ তাৰপিছত আৰু এতিয়া খুব হাঁহিছে আৰু মই হাঁহিছে কিয় নহয় আজি মোৰ ডিঅ'ড্ৰেণ্ট নাই সেইকাৰণে মই চিত্ৰনলাকে গতিকে সেই চিত্ৰনলাৰ গোন্ধ পালে মোৰ এতিয়াও সেইটো কথাই মনত পৰে আজি আমি দুগৰাকী অতিথিক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এতিয়া প্ৰথমতে চিনাকিটো হৈ লওঁ আজি অতিথি দুগৰাকী হৈছে দিগন্ত বৰদলৈ আৰু অঞ্জুমণি বৰদলৈ আপোনালোকক আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ ধন্যবাদ এতিয়া আমাৰ কথাটোলৈ আহোঁ আপোনালোকৰ চিনাকি কেতিয়া হৈছিল চিনাকি আমাৰ বহুত পুৰণি মই যেতিয়া ক্লাছ 8ত আছিলোঁ তেতিয়া আমাৰ ঘৰৰ ওচৰত মোৰ বা এজনীৰ বিয়া আছিলে আমাৰ ফেমিলি নিচিনাই আৰু ওচৰতে বিয়া আছিলে যাৰ ঘৰত বিয়া আছিলে সেয়া তেওঁলোকৰ অলপ দূৰ সম্পৰ্কীয় মানে তেওঁৰ মোৰ শাহু আৰু সেই যিগৰাকী বাৰ বিয়া হৈছিলে এই বাৰ মাক মানে একেলগে পঢ়া আছিলে আমি কুসুম বাইদেউ বুলি কওঁ কুসুম বাইদেউ আৰু তেওঁৰ মোৰ শাহু একেলগে পঢ়া আছিলে গতিকে বেষ্ট ফ্ৰেণ্ড আছিলে সেই সূত্ৰে তেওঁলোকে বিয়া খাব গৈছিলে আৰু সেই বিয়া খাবলৈ যাওঁতে সেই বিয়াখনতেই চিনাকি যিটো হয় আচলতে বিয়াত এনেকুৱা ল'ৰা ছোৱালী চিনাকি হয় কিন্তু তেতিয়া আচলতে চিনাকি পৰ্বহে আছিলে সেয়ে প্ৰথম চিনাকি তাৰ পিছৰখিনি লাহে লাহে আৰু পিছত বহুত পিছত সেইখিনি এক বছৰ 1.5 বছৰ লাগিলে আৰু 1.5 বছৰমান লাগিলে আৰু মানে ক্লাছ 8ত যেতিয়া যথেষ্ট সৰু আছিলোঁ মই তেতিয়া আৰু মোৰ মা খুব ষ্ট্ৰিক্ট আছিলে মোৰ মায়ে মানে ল'ৰাৰ লগত কথা পতা একদম পুৰা ষ্ট্ৰিক্ট চকু ডাঙৰ কৰি থাকে এনেকুৱা আছিলে মানে মোৰ লগৰ এজনী ছোৱালী আছিলে মই খুব ভাল পাওঁ আমি দুজনী খুব ভাল ফ্ৰেণ্ড কিন্তু তাই খুব ল'ৰাৰ লগত খুব মানে মেটেৰিয়েলি আছিল আৰু সেইখিনি সময়ত আৰু মায়ে মানে তাইৰ লগত মোক স্কুললৈ যাবলৈও নিদিয়ে গতিকে তেনেকুৱা ধৰণৰ ষ্ট্ৰিক্ট আছিলে মা কিন্তু দেউতা ইমান নাছিলে দেউতা ইমান গম নাপায় কিন্তু মা খুব ষ্ট্ৰিক্ট আছিলে কাৰণে অলপ ভয়ো আছিলে আৰু যিহেতু ক্লাছ 8ত আছিলোঁ গতিকে তেতিয়া সেইবিলাক ইমান হোৱা নাছিলে জাষ্ট ফ্ৰেণ্ডৰ নিচিনা আছিলোঁ আৰু তেতিয়া আমি যোনটো সময়ত আমি লগ পাইছিলোঁ তেতিয়া 94ত লগ পাইছোঁ 4-5 এনেকুৱা হ'ব 94-5 এনেকুৱা হ'ব গতিকে সেইখিনি সময়ত মোবাইলৰ যুগ নাছিলে লেণ্ড ফোনো কাচিত কৰবাত আছিলে আৰু তেতিয়া অকল যোগাযোগৰ মাধ্যম আছিলে অকল চিঠি গতিকে চিঠি ডেৰ বছৰ খুব হাৰ্ডলি আমাৰ 3খনমান চিঠি আদান প্ৰদান হৈছিলে আৰু তাকো ফ্ৰেণ্ড হিচাপে গতিকে তাৰ পিছত লাহে লাহে পিছত মই মেট্ৰিক যেতিয়া দিলোঁ নাই আচলতে তাই হায়াৰ ছেকেণ্ডেৰী মানে দিয়াৰ পিছত যেতিয়া যোৰহাটলৈ আহিছে তেতিয়াহে মই আচল হেৰিটো তেতিয়াহে আৰম্ভ হৈছে তাৰ আগৰখিনি সময় আমাৰ এনেই জাষ্ট ফ্ৰেণ্ড বা কিবা কিবি এনেকুৱা ধৰণৰ আৰু ইমান তেনেকুৱা মানে একদম প্ৰেম টাইপৰ বস্তুটো নাছিলে আৰু তেতিয়া হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থাকোঁতে যাওঁ আৰু মই ৰাতিপুৱা বাছত উঠোঁ 6টা বজাতে উঠোঁ বাছত গৈ তেতিয়া যোৰহাটৰ পৰা এখন তাৰ লগৰ তাৰ বাছ এখন চলিছিলে 9টা বজাত পাওঁ আকৌ লগ চগ কৰি 12টা বজাত আকৌ আহিবলগীয়া হয় আগতে ফ্ৰাইডে 1 ঘণ্টাৰ 100 কিলোমিটাৰ ৰাস্তা আৰু ৰাস্তাটো ইমানেই বেয়া সোণাৰী ৰাস্তা এতিয়াও বেয়া তো 3-4 ঘণ্টামান লাগে 3-4 ঘণ্টাটো লাগি যায় কেতিয়াবা আৰু বাটে ৰখাই তাৰমানে সিহঁতে 4 ঘণ্টা যাওঁ আকৌ 4 ঘণ্টা 8 ঘণ্টা অহা যোৱাত যায় লগ পোৱা 10-15 মিনিট কিন্তু সেই 10 মিনিট সময়কণে মানে সেই সময়কণ বহুত মূল্যৱান আছিলে আৰু সেইখিনি সময়ত স্কুলৰ আমাৰ যোনটো পৰিৱেশ আমি কম্বাইন স্কুলত পঢ়িছিলোঁ মই ভগৱতী প্ৰসাদ বৰুৱা আৰু আমাৰ স্কুলৰ সন্মুখখনত এখন ফিল্ড আছিলে আৰু তাৰ ছাইডত মানে আমাৰ যোৱাৰ ৰাস্তাটো আৰু তাৰ ছাইডত এনেকুৱা গছ আছিলে সেই গছৰ তলতে আমি 1 ঘণ্টা ফ্ৰাইডে যায় তাৰমানে ফ্ৰাইডে 1 ঘণ্টা ৰিক্ৰেশ্যন থাকে গতিকে ফ্ৰাইডে 1 ঘণ্টাৰ সময়টো মানে 45 মিনিট আধা ঘণ্টামান পোৱা যায় গতিকে সেই সময়খিনি মিলাই যায় গতিকে সেইখিনি সময়ত আমি সেই গছজোপাৰ তলতে ৰখি থাকোঁ আমাৰ টিচাৰ হওক কিবা চবেই দেখি থাকে এনেকুৱা মানে নহয় যে আমি একদম ডেটিং মাৰিছোঁ জানে আৰু চবেই জানে কিন্তু ডেটিং টাইপৰ বস্তু নাছিল মোৰ গোটেই ফ্ৰেণ্ড চাৰ্কলটো থাকে লগত লগৰ ছোৱালীখিনি তাৰ মাজত আমি এনে জাষ্ট কথা পাতোঁ তাহাঁতৰ স্কুলৰ মাষ্টৰেও গম পায় এইটো কথা মানে এটা
ধুনীয়া মুহূৰ্ত পাৰ হৈছিলে ধুনীয়া মুহূৰ্ত পাৰ হৈছিলে আৰু এতিয়াৰ যুগৰ নিচিনা তেতিয়া যুগ নাছিলে যুগ বুলিয়ে কৈছোঁ 94ত আৰু 94 95 96ত মই মেট্ৰিক দিছোঁ 97 8ত আমি তেতিয়া তেনেধৰণে লগ কৰিবলৈ যোৱাৰ এইটো আৰম্ভ হৈছিলে তাৰ আগতো সেই যোৰহাটলৈ যেতিয়া আহিছে তাৰপিছতো তাৰপিছত ঘৰত তাই আমাৰ ঘৰৰ লগত মা লোকেল গাৰ্জেন হয় আমাৰ মা তো গতিকে তেনেকৈ আচলতে মানে মায়ে আগৰ দায়িত্বটো দি দিলে মোক মই বেয়া পাম দে তেতিয়াহ'লে আপুনি যিটো মনত ভাবি আছিলে এতিয়া আৰু মানে লাড্ডু ডিচিবিত পঢ়িছিলোঁ নহয় মই হোষ্টেলত আছিলোঁ হোষ্টেলত লোকেল গাৰ্জেন লাগে তাৰপিছত আমাৰতো কোনো যোৰহাটত চিনাকি নাই আৰু মই যোৰহাটত পঢ়িবলৈ অহাটো হঠাৎ হৈছে ইনফেক্ট ই গমেই নাপায় মই যে মই নাজানোৱেই মই গমেই নাপায় ইহঁতে এডমিশ্যন লোৱাৰ পিছত মোক ফোন কৰিছে আমাৰ লেণ্ডলাইন এটা আছিলে আৰু তেতিয়া ফোন কৰিছে আমি যোৰহাটলৈ আহিছোঁ মই ক'ত আছে কৈছে ট্ৰেন্সপৰ্ট অফিচত মানে ট্ৰেন্সপৰ্টত হেৰিটোৰ যোনটো আছে আৰু বাস্তৱ বেছটো য'ত আছে তাতে ৰৈ আছোঁ কৈছোঁ তাতে তুমি 10 মিনিট ৰ'বা আমাৰ ঘৰৰ পৰা তালৈ 5 কিলোমিটাৰ দূৰ মই সেইখিনি 7 মিনিট মানত পাই গৈছোঁ চাইকেল লৈ ইমান স্পীডত গৈছোঁ তাতে গৈ পাইছোঁগৈ তেতিয়া বাছখন চলিব লৈছে আৰু মানে আমি উভতিছোঁ কাৰণ আমি ঘৰলৈ উভতি যাব লাগিব যাবগৈ লাগিব এডমিশ্যনটো লৈছোঁ আৰু মানে উভতিছোঁ তেতিয়াই গম পাইছোঁ যে মই ডিচিপিত এডমিশ্যন ল'লোঁ মই জাষ্ট সেইটো গৈছোঁ আৰু নেক্সট টাইম দেউতাকৰ লগত আহিছে তেতিয়া আৰু আমাৰ ঘৰলৈ লৈ গৈছে দেউতাকে সেই মাক কৈছে লোকেল গাৰ্জেন আপুনি হৈ দিব মোৰ বিৰাট ফূৰ্তি আৰু তেতিয়া গতিকে দেউতাই ক'লে যে আপোনালোকে যিহেতু চিনাকি গতিকে আপোনালোককে মোৰ ছোৱালীজনী গতালোঁ আপোনালোকে অলপ চাব তাই হোষ্টেলত থাকিব তেনেকুৱা আৰু মোৰ দেউতা মানে মই এইখিনিতে মই ক'ব পাৰোঁ মানে দেউতা মানে খুব ব্ৰড মাইণ্ডেড হয় দেউতাই মানে সৰু সৰু কথাবিলাক চিন্তা নকৰে আমি যদিও সোণাৰীখন বহুত সৰু জেগা কিন্তু মায়ে যদিও বা খুব ষ্ট্ৰিক্টনেছটো দেখায় কিন্তু দেউতাৰ মানে এইটো তেনেকুৱা স্বভাৱ নাছিলে আৰু দেউতাই মানে কোনোবাই কিবা যদি কৈছেও মোৰ কথা বা আমাৰ ঘৰৰ কাৰোবাৰ কথা দেউতাই লোকৰ কথা কেতিয়াও নুশুনে কৈছে মোৰ ছোৱালীৰ ওপৰত বিশ্বাস আছে গতিকে মোৰ ছোৱালীয়ে বেয়া কাম নকৰে বেলেগৰ কথা কেতিয়াও বিশ্বাস নকৰে তেনেকুৱা ধৰণৰ দেউতা আছিলে মাহঁতেও তাইক তেতিয়াবাই খুব মৰম কৰে তাৰমানে ইনফেক্ট মোৰ দাদাৰ বৌক চাবলৈও তাইকে লৈ গৈছে বৌক চাবলৈ গৈছে তেতিয়া আমাৰ বিয়া হোৱাই নাই লৈ গৈছে চাইছে কৈছে আৰু হেৰি আমাৰ হ'বলগীয়া সৰু বোৱাৰী এনেকেই চিনাকি কৰিছে এনেকুৱাই আৰু মানে আৰু প্ৰথম লগ পাই মই মাক কৈছোঁহি মই ছোৱালী এজনী ভাল লাগি আছে আহিছে তই মাজত নাহিবি খালি কৈছে কোন হয় মই কৈছোঁ নাই এনেকৈ তাতে ভাল লাগিছে আহোম ছোৱালী চাগে মই কৈছোঁ মানে আমাৰ সেইটো বস্তুটো সেইবিলাক আছিলে আৰু মই কৈছোঁ কি হ'ল আহোমত সেইটোক লৈ পেলাই তই একো নামাতিবিয়ে তাৰমানে সেইটো বস্তুক লৈ নামাতিবি আৰু এনেও মানে মই ভাল লাগিছে মই কোনোবা এদিনাখন নিজেই ঠিক কৰিম সেইটোক লৈ চিন্তা কৰিবলগীয়া একো নাই প্ৰথম তাইক কোৱাও নাই তেতিয়া প্ৰপ'জো কৰা নাই একো কৰাও নাই তথাপিও মাকেই প্ৰথম কৰি লৈছোঁ সেইটো আহিয়ে মানে লগ পাই অহাৰ পিছতেই কৈছোঁ তাইক তেতিয়া কোৱাও নাই তেতিয়া তাই নাজানো এইটত পঢ়া ছোৱালীজনী কি ক'ম দেখিছে নে কেনেকে বিয়াত লগ পাই কলেজত পঢ়িবলৈ যোৱাৰ পিছত মানে যিটো মনত ভাবি আছিলে যে কিবা এটা হ'ব মানে আগলে মনত আৰু মাকে সেইটোকে নিজে লোকেল গাৰ্জেন হিচাপে যেতিয়া মানি ল'লে তাৰপিছত কথাবোৰ আগবাঢ়ি গৈ থাকিল আমি আৰু এটা এটাকে কথা উলিয়াই থাকিম বাৰু কথাখিনি শুনিটো ভালে লাগিছে বাৰু তাৰপিছত বিয়া কেতিয়াকৈ হ'ল আপোনালোকৰ বিয়া আৰু আমাৰ মানে ঘৰৰ পৰা যেনেকৈ হয় মানে এৰেঞ্জ মেৰেজ হোৱা নিচিনাকৈ 2005ত হৈছে আমাৰ বিয়া 2005 চনত বিয়া হৈছে মানে 2005 চনত তেতিয়া কিন্তু সেইটো এটা ইণ্টাৰেষ্টিং কথা আছে মই যেতিয়া যোৰহাটত পঢ়ি আছিলোঁ তেতিয়া ই আছিলে গুৱাহাটীত আৰু মই যেতিয়া গুৱাহাটীলৈ আহিলোঁ তেতিয়া এই অলপ দিন বম্বেত আছিলে আৰু অলপ দিন ডুবাইতো গৈছিলে তাৰপিছতে যেতিয়া গুৱাহাটীলৈ পাৰ্মানেণ্টলি ঘূৰি আহিলে তেতিয়া মই মাছ কম কৰি আছোঁ আৰু এতিয়া ৰেইনবো ষ্টুডিঅ'ত কৰি আছিলে তাৰপিছতে লাহে লাহে এনেকুৱা হ'ল যে মানে পইচা খুব কম তেতিয়া মই লাহেকৈ দৰমহা বহুত কম পাওঁ মই প্ৰাগত সোমাইছিলোঁ তেতিয়া প্ৰাগত সোমাই মই মাত্ৰ 2500 টকা দৰমহা পাইছিলোঁ আৰু ই পাইছিলে হাৰ্ডলি 3000 নে 4000 কিবা টকা পাইছিলে আৰু ঘৰটো ভাড়া লৈছিল সেইটো 3700 টকা ঘৰত কিবা কিবি কাম কৰে আৰু তেতিয়াৰ পৰা আৰম্ভ কৰিছে ঘৰত কাম কৰা কিন্তু আমাৰ বিয়া পতাটো এই কাৰণে দৰকাৰী হৈ গৈছিলে মোৰ দেউতা টিচাৰ আছিলে হেডমাষ্টাৰ আছিলে MV স্কুল এখনৰ আৰু মই হৈছোঁ ঘৰৰ ডাঙৰ ছোৱালী মোৰ তলত ভণ্টি আছে ঘৰত মানে এনেকুৱা কথা তেনেকুৱা টিচাৰ মানে ফেমিলি এটা আমি 5টা ল'ৰা ছোৱালী মোৰ দাদা 3জন
ভণ্টি আৰু মই, গতিকে এটা ডাঙৰ ফেমিলি, দেউতাই সকলোকে পঢ়ুৱাই। আমাৰ ঘৰতো একেটা অৱস্থা। হ'লেও আমাৰ মানে ছোৱালীবিলাকৰ মাক দেউতাকৰ এটা দায়িত্ব থাকেতো, যে ডাঙৰ কোনোবাজনী ছোৱালীটো বিয়া দিব লাগে সোনকালে, নহ'লে কেনেকৈ হ'ব তাৰমানে। সেইকাৰণে আমাৰ কথাখিনি তেতিয়ালৈকে অলমষ্ট চব জনাজনী হৈ গ'ল, সকলোৱে জানে, আৰু একো বাধা নাছিল বাৰু তেতিয়ালৈকে। প্ৰথম অৱস্থাত যদিও বাধা আছিলে, পিছলৈ বাধা নাই। আৰু তেতিয়া মানে ক'লে যে আমাৰ বিয়াখন পাতিব লাগে। কিন্তু এওঁলোকৰ সমস্যাটো হৈছে দাদাই বিয়া পতা নাছিল, বাইদেউ এজনী আছিল, সৰু বায়েকৰ বিয়া হোৱা নাছিল। এতিয়া মাৰ মানে প্ৰব্লেমটো বাইদেউক লৈ ইমান কথা নাই, কিন্তু দাদাৰ বিয়াখন হ'ব লাগিব। দাদাৰ বিয়াখন নোহোৱাকৈ তোৰ বিয়াখন কিয় পাতিম, তাক লৈও কাজিয়া হৈছে মাক আৰু তাৰ মাজত। সেইটো মই পিছতহে গম পাইছোঁ বাৰু, তেতিয়া গম নাপাওঁ। আৰু ইয়াৰ অকণমান এটা স্বভাৱ এটা বেয়া আছে, ই যদি নিজে কিবা এটা কৰিম বুলি ভাবে, সেই বস্তুটো আৰু বেলেগক মানে অভাৰকাম কৰিব নিদিয়ে, যে সি যোনটো ভাবিছে সেইটোৱে কৰিব। এবাৰ যে ভাবি ল'লে মই বিয়া পাতিম, মানে বিয়া পাতিমেই, মই এজনী ছোৱালীক ভাল পাইছোঁ মানে পামেই, তাই মোৰ হ'বই লাগিব, এনেকুৱা নিচিনা এটা মানে হেৰি আছে, এতিয়াও আছে সেইটো। এইটো বেয়া, কেতিয়াবা ভাল গুণো হয়, কেতিয়াবা বেয়া গুণো হয়। আৰু সেই তেতিয়া মাকৰ লগত অলপ কাজিয়াও হৈছে। মাকে কৈছে যে নহয়, দাদাৰ বিয়াখন নোহোৱাকৈ তোৰ জান বুলি কয় দাদাৰ ঘৰখনৰ নামটো, নিবিৰাজ বৰদলৈ, জানৰ বিয়াখন নোহোৱাকৈ তোৰ বিয়াখন মই কেনেকৈ কৰিম, কথাটোত যুক্তি আছে। তাৰপিছতে ক'লে নহয়, বেছি আকুৰ গোজ হোৱাৰ কাৰণে তাৰপিছতে ক'লে যে নহয়, জানৰ বিয়াখন মই ঠিক কৰি ল'ব লাগিব, ঠিক কৰিহে তোৰ বিয়াখন পাতিম। এতিয়া দাদাই ছোৱালী চাব লাগিব, সেইটো এটা ডাঙৰ কাৰবাৰ হৈছে। দাদাৰ ছোৱালী চাব, বিয়া ঠিক হ'ব, তাৰপিছত আমাৰ বিয়া হ'ব। মই ঘৰত বাৰু সৈমান কৰালোঁ, কিন্তু তাৰপিছতে সেই ছোৱালী চোৱা পৰ্ব আৰম্ভ হৈছিল দাদাৰ নেকি। তেতিয়া লৈ গৈছিলে। তেতিয়া সেই ছোৱালীজনী চাইছিলে, দীপশিখা, এজনী মোৰ যা এতিয়া, তাইক তাৰপিছত মই চাব গৈছিলোঁ। মাহঁত আহিছে, মা খুৰী আহিছে, ইয়াৰ বৰ্তাৰ ছোৱালীজনী ইয়াৰ থাকে, ইয়াৰ গোটেইকেইজনী আমি গান্ধী বস্তিত ঘৰ, মই লগত গৈছোঁ মানে চাবলৈ। সেই বিয়াখন ঠিক হৈছে, দাদাৰ বিয়াখন সেই ছোৱালীজনীৰ লগত ঠিক হৈছে। ঠিক হোৱাৰ পিছত তাৰপিছতে বাইদেউৰ বিয়াখনো ঠিক হৈ আছে বাৰু। আমাৰ বিয়া হৈছে, আমাৰ বিয়াৰ পিছত বাইদেউৰ বিয়া হৈছে, তাৰপিছত দাদাৰ বিয়া হৈছে। মানে আমাৰ বিয়াখনত ইণ্টাৰেষ্টিং কথাটো হৈছে, গোটেই বৰজনাৰ লগৰ মানুহখিনি, বাইদেউৰ লগৰ মানুহখিনি, মানে সৰুটোৰ বিয়াত ডাঙৰবিলাক চব বৰলাবিলাক গৈছে তাৰমানে। দাদাৰ লগৰ বহুত তেতিয়া বিয়া হোৱা নাছিলে, গোটেই বিয়া নোহোৱা বৰজনাবিলাক গৈছিলে তাৰমানে। সেইটো খুব ইণ্টাৰেষ্টিং আছিলে। আৰু তেওঁ যিটো মাজে মাজে ৰূপটো দেখায়, মাকৰ ফুটকাটো লাগিয়ে থাকে, গম পাইছে, ধেমালি এটা যিটো মানে ধৰক হেৰি এটা থাকে। আৰু মায়েতো আপোনাক সেই বস্তুটো মানে মায়ে খুব মৰম কৰে, কিন্তু ঘৰৰ যিহেতু সৰুটোৰ প্ৰতি এটা মৰমটো বেছি থাকে, মায়ে খুব মৰম কৰে। আৰু ল'ৰা দুটাকে মৰম কৰে এনেকুৱা ধৰণৰ আৰ্গুমেণ্টছ বিলাক। আৰু মায়েও মানে সতি দিয়ে পতকে, মায়েও থাকে, গতিকে সেই আৰ্গুমেণ্টছ বিলাক হয় দুয়োটাৰে মাজত। মানে যেনেকে ঘৰত ধৰক মাক দেউতাকৰ লগত এনেই খুট খাট যিবোৰ কথা হৈ থাকে, আৰু সেইটো মাকৰ লগত চলি থাকে। কিন্তু মা এতিয়া নাই, বাক খুব মিছ কৰা যায়। মোৰ শাহু মানে খুব আপডেটেড মহিলা আছিলে, খুব মানে এনেকুৱা আৰু যে বোৱাৰীজনীয়ে চাকৰি কিয় নকৰিব, চাকৰি কৰিব লাগিব, ঘৰত বহি থাকিব নালাগে। মাৰ মানে এটিটিউড তেনেকুৱা আছিলে, মা তেনেকুৱা মেণ্টেলিটিৰ মানুহ আছিলে। মানে সেইখিনি সময়ৰ ভিতৰত মই আপডেট মানে হেৰি মহিলা তেওঁলোকে দেখিছোঁ, আপডেট আৰু গোটেইখিনি বস্তু নিজে ঘটি চলিবই লাগিব। মানে দেউতাই যদিও চাকৰি কৰে, দেউতাৰ পইচাটোলৈ আশা নকৰি মায়ে তেতিয়াই নিজে মানে কাম কৰে। কিছুমান কিবা বুটৰ এটা চাটনি বনায়, বুটৰ গুড়ি, তাৰমানে সেইটো খুব পপুলাৰ হৈছিলে, বুটৰ গুড়ি, চাটু গুড়ি বুলি কয়, সেইটোৰ বিজনেছ কৰে। তাৰপিছতে মায়ে কিবা ঘৰতে চুৱেটাৰ বনায়, আকৌ শাল আছিলে, তাঁতশাল আছিলে, খুব কৰ্মী মানে। কেইবাবাৰো হেৰিও পাইছে, শিপিনী মানে বেষ্ট শিপিনী হেৰি এৱাৰ্ডো পাইছে। কিন্তু সেই আৰু মাৰ মানে এনেকুৱা শাহুবিলাক কেনেকুৱা হয় যে ল'ৰাটোৰ লগত যদি বোৱাৰীজনে কাজিয়া লাগে, তেতিয়াহ'লে সদায় ল'ৰাটোৰ ফালে হয়। কিন্তু মোৰ শাহু আছিলে ওলোটা, যেতিয়া ইয়াৰ লগত মোৰ কাজিয়াটো হয় আৰু তেওঁ থাকোঁতেও হয়, কাজিয়া হ'লে সদায় মা মোৰ ফালে, কয় যে এই মতা মানুহবোৰ তেনেকুৱাই, তুমি এইবিলাক হেৰি নকৰিবা, তুমি এইবিলাক ধৰি নাথাকিবা, মতা মানুহবিলাক তেনেকুৱাই, বুজিছা নাই, এনেকুৱাহে কৰে, তেনেকুৱাহে কৰে। তুমি তেনেকুৱা ধৰণৰ আছিলে মা। দুগৰাকী মা পালে। আৰু মায়ে সদায় এইটো কথাও কয় যে তুমি মোৰ বোৱাৰী নহয়, তুমি মোৰ ছোৱালী। ডাঙৰজনীক যদি বোৱাৰী বুলি কয়, কিন্তু মোক কিন্তু কেতিয়াও বোৱাৰী বুলি কয় যে তোমাক মই বোৱাৰী বুলি নাভাবোৱেই, তুমি মোৰ ছোৱালী হয়, তেনেকৈ কয়। সেই হেৰিটো মই খুব মিছ কৰোঁ সেইকাৰণে বিয়াত। তেনেকুৱা ধৰণৰ সম্পৰ্ক। আৰু এতিয়াও যোনখিনি মানুহ আছে, খুৰী শাহু আছে, খুৰী শাহুটো মোৰ নিজৰ মাতকৈ ওপৰত মানে। মাৰ স্থানটো এতিয়া খুৰী মাহঁতে লৈছে, মানে দুজনী খুৰী আছে আমাৰ, খুৰী শাহু, সেই দুগৰাকীয়ে মানে এতিয়া সেই স্থানটো লৈছে আৰু। খুৰী এতিয়া আছেই লগতে। মোৰ ভাগ্য মানে প্ৰতিগৰাকী মানুহক আপুনি মাৰ ওপৰতে পাইছে।
খুব এইটো ভাগ্য আৰু সেই বিয়াখন তাৰপিছত আমাৰ বিয়াখনৰ পিছতে তেতিয়া তেনেধৰণে বিয়াবিলাক বাকীখিনি মানে কিছুমানে এনেধৰণে কয় যে বান্ধোনটো খোল খোৱালা তোমালোকে তাৰপিছত বাকীখন বিয়া মানে আটকি আছিলে মানে ৰৈ আছিলে সেই বান্ধোনটো খোল খালে আৰু ফিটাডাল কাটি দিলোঁ আমি ফিটা কটা হ'ল আৰু ফিটাডাল কেতিয়া কাটিলে 2005 চনৰ এপ্ৰিলৰ 22 মে 2005 চনৰ 22 মে আৰু আমি লগ পাইছিলোঁ এপ্ৰিলৰ 27 তাৰিখ 27 এপ্ৰিল ফটকে সেইটো আহিছে গতিকে আমাৰ এনিভাৰ্চাৰী দুটা আৰু এনিভাৰ্চাৰী দুটা আৰু সেই দিনটোত যিদিনাখন আপোনালোকৰ মানে বিয়া দিনটোত আপুনি যেতিয়া দৰা সাজি গৈছিলে কিবা মুহূৰ্ত আছেনে মানে দৰা সাজি যোৱাৰ পৰা কইনা ঘৰ পোৱালৈকে কিবা এনেকুৱা বহুত আছে ইমানবিলাক ক'ব নোৱাৰি আৰু তেওঁ মানে আমাৰ সেই গাড়ীখন যোনখন গাড়ীত দৰা গৈছে সেইখন গাড়ী যেতিয়া এনেকৈ মানে ভিডিঅ'টো আছে আৰু বিয়াৰ গাড়ীখন এনেকৈ ওলাই যোৱাৰ পিছত কেমেৰা যেতিয়া গাড়ীখনৰ বেক চাইডৰ গ্লাছখনত কেমেৰাটো হেৰিটো আহিছে ফ্ৰেমটো তাত লিখা আছে 5 years ৱাৰেণ্টি আমি বিয়াখন চিডিখন যেতিয়া চাওঁ আহোঁ আমাৰ বিয়াখনে 5 years ৱাৰেণ্টি আছিলে নেকি 5 years ৱাৰেণ্টি আছিল তাৰ আগত গম পোৱা নাছিলোঁ পিছফালে সেইটো লগোৱা আছে তাৰপিছত তেতিয়া দেখিছোঁ আচ্ছা আমাৰ 5 years ৱাৰেণ্টি তাৰপিছত হেৰি ইহঁতৰ ঘৰলৈ যাওঁ আৰু ৰাস্তাটো সাংঘাতিক ধৰণে বেয়া তাৰমানে এই হেৰিয়াৰ ৰাস্তাটো যোনটো সোণাৰী ৰাস্তাটো মাহী গৈছিলে মোৰ লগত মোৰ হেৰি মাহীৰ লগত পুৰা কাজিয়া ইমান দূৰত ছোৱালী চাইছোঁ কি ইমান ৰাস্তা বেয়া এতিয়া ছোৱালীজনী মই ৰাস্তা ভাল চাই পেলাই ওচৰতে চাব পাৰোঁ জানো এনেকুৱা কথা আৰু বেলেগ নাই সেই মাহীয়ে মানে গোটেই ৰাস্তাটো মূৰ চুৰো ঘূৰাই গৈছে মানে ৰাস্তা ইমান বেয়া পিছত মানে এইবিলাক ফানি হৈ গ'ল আৰু পিছত মোক মাহীহঁতে নিজে কয় সেই মাহীহঁতৰো আকৌ ইণ্টাৰেষ্টিং কথা আছে এওঁলোকৰ ঘৰৰ মানুহখিনিৰ মানে প্ৰথম অৱস্থাত মোৰ আহোম বুলি এটা প্ৰব্লেম আছিলে আহোম কাৰণে মানে মোক অলপ একচেপ্ট কৰিবলৈ টান পাইছিলে তাৰপিছত লাহেকৈ ঘৰৰ মানুহখিনি একচেপ্ট কৰিলে যেতিয়া বাকী ৰিলেটিভছবিলাকে একচেপ্ট কৰিবলৈ বাধ্য হৈ গ'ল আৰু ইমান ভিতৰৰ জেগা মানে অলপ মানে সেনেকুৱা হেৰিবিলাক আছিলে আৰু বিশেষকৈ মাহীয়েকৰ ঘৰৰ ছোৱালীকেইজনীমান আছিলে বা কেইজনমান সিহঁতিকেইজনীও আছিলে কিন্তু ইমানেই ইণ্টাৰেষ্টিং কথা এতিয়া মানে এনেকুৱা হৈ গ'ল তাহাঁতি মই হ'লেহে হয় তাৰমানে মোকহে লাগে অঞ্জু নহ'লে কথা একো নহয় এনেকুৱা হয় মানে এতিয়া মই সিহঁতৰ ফেভৰেট মানে বোৱাৰী হৈ গ'লো আৰু এনেকুৱা নিচিনা গতিকে সেই মাহী সেই প্ৰেমৰ মাহী বুলি কয় মাহী মানে একদম গোটেই ৰাস্তাটো বোলে বিৰাট নিজে কয় আৰু মোৰ ইমান খং উঠিছিলে জানানে মই বকি গৈছোঁ আৰু ইমান ৰাস্তা বেয়া এনেকুৱা আৰু জেগাত ছোৱালী চাইছে সেই দুদুনে একদম দুদুনকে গালি দিছোঁ দুদুনৰ লগত মোৰ কাজিয়া নহয় জানা নাই এক ঘৰত দুদুন বুলি মাতে দুদুনৰ লগত মোৰ কাজিয়া নহয় জানা নাই মোক মোৰ মূৰত পানী দিব লগা অৱস্থা হৈ গৈছে দুদুনে মোক গাড়ীৰ পৰা নমাই দিবলৈ লৈছিলে নহয় তেনেকুৱা হৈছিলে কিন্তু সেই মাহীহঁতৰ লগত এতিয়া মোৰ খুব ভাল সম্পৰ্ক আৰু খুব ভাল বিয়াৰ আগত কিছু ঘটনা গ'ল বহুত ঘটনা গৈছে এইটো পিছত এতিয়া এইবিলাক ধৰক আৰু আহোমবিলাকৰ এটা হেৰি আছে মানে আহোম মানুহবিলাকে যিটো পানীয়টো সেৱন কৰে সেইটো লৈ খুব অপোজ আছিলে আৰু তেওঁলোক যেতিয়া আমাৰ ঘৰত মানে জমনিটো কি হৈছে মানে খাইছেই খাবই আৰু সেইটোতো নোখোৱাটোহে আচৰিত কথা মানে আহোমৰ ঘৰত গতিকে দাদাহঁতৰ লগৰ চগৰবিলাকে খুব খাইছে কিন্তু যেতিয়া দৰা ঘৰৰ মানুহখিনি আহিছে মানে চাৰ্টুনবিলাক ক'ৰবাত লুকাব লাগে মানে কাৰ্টুনবিলাক ক'ত আছে মদৰ কাৰ্টুনবিলাক সেইবিলাক মানে খুব লুকুৱাইছে আৰু দাদাহঁতৰ লগৰবিলাকে যে দেখা পাব নালাগে আৰু যিয়ে নহওক আৰু কলিতা মানুহৰ ঘৰৰ মানুহ ন বেয়া পাব এইবিলাক দেখিলে মানে কিন্তু ইণ্টাৰেষ্টিং তেওঁলোকৰ মানে দৰাৰ লগত যোৱা তেওঁলোকৰ বৰজনা মানে একদম পুৰা খাই বৈ একদম ধুনীয়াকৈ গৈছে আৰু যাওঁতে সেইবিলাক থাকে আৰু চবেই খায় আচলতে কি হয় মানুহে বনাই লয় এইবিলাক কিছুমান বস্তু বনাই লোৱা হয় যে এইটো সম্প্ৰদায়ৰ মানুহে খায় এইটোৱে নাখায় এনেকুৱা কথা নহয় চবেই খায় আজিকালি আৰু খাই পেলাই খালি সেই গণ্ডগোলবিলাক কৰিব নালাগে সেইটো হ'লে বেয়া হয় কিন্তু আমাৰ বিয়াখনত পিছত চবেই কয় যে আমাৰ বিয়াখনত চবেই খুব ফূৰ্তি কৰিলে সেই কথাটো কিন্তু চবেই পিছত কয় যে বহুত ফূৰ্তি হ'ল তাতে কিন্তু সেইবিলাক একো হোৱা নাই চবেই যদিও কিবা খাইছিলে বা কিবা কাজিয়া বা এনেকুৱা একো নাই ভাল নহ'লে সেইটো হয়ে তাৰমানে খাই লোৱাৰ পিছত বেছি কাজিয়া হয় আৰু এতিয়াও যি কৈছিলে যে তেওঁলোকে কৈছে যে 5 বছৰৰহে ৱাৰেণ্টি লিখা আছিলে কিন্তু এতিয়াতো প্ৰায় কিমান বছৰ হ'ল 13 বছৰে হ'ল 13 বছৰ ৰানিং আৰু কিমান দিন ৰানিং হ'ব আৰু ধুনীয়াকৈ চলি আছে সংসাৰ ধুনীয়াকৈ চলি আছে সংসাৰততো কিছুমান থাকেই আৰু কিছুমান টুকটাক সেইবিলাকতো থাকিবই কিন্তু তাৰ মাজতো মই বেয়া গুণ ভাল গুণ চবৰে থাকে
মোৰ যদি 10টা বেয়া গুণ আছে 10টা ভাল গুণো আছে তেখেত তেনেধৰণে তাৰো আছে 10টা বেয়া গুণ যদি আছে 10টা ভাল গুণো আছে গতিকে সেই ভালখিনিক লৈ আমি তেনেধৰণে সংসাৰখন আগুৱাই আনিছোঁ আৰু আমাৰ মাজত এটা বস্তু খুব মানে মই ভাবোঁ ভাল যে আমি আজি ইমান বছৰ হ'ল আমাৰ ভাল পোৱা ইমান বছৰ হ'ল তাৰপিছত ইমান বছৰ বিয়া হোৱা হ'ল কিন্তু আমাৰ মাজত থাৰ্ড পাৰ্চন কেতিয়াও সোমাবলৈ মানে আজিলৈকে সাহস কৰা নাই থাৰ্ড পাৰ্চন সোমাব পৰা নাই মানে থাৰ্ড পাৰ্চন যেতিয়া সোমায় তেতিয়া মানুহৰ ৰিলেশ্যনবিলাক বেয়া হয় আৰু আমাৰ মাজত সেইটো কেতিয়াও হোৱা নাই আমি মই আচলতে নুশুনো এই কথাটো বেলেগৰ মই নিজে যিটো ভাব বুলি সেইটোৱে ভাবোঁ সেইকাৰণে আচলতে নাপায় চান্স সেইটোৱে মানে দুগৰাকীৰ মাজত যিটো থাকিব লাগে বুজাবুজি বিশ্বাস মই তাৰমানে নিজে এবাৰ বুজি ল'লোঁ যে এইটো বস্তু এইটো হয় সেইটোৱে হয় আৰু এইটো কোনোবাই মোক বুজাই লাভ নাই তাৰমানে সেইটো এৰগেন্স যোনটো এটা আছে সেইটোৱে কেতিয়াবা অলপ দিগদাৰিও কৰে কিছুমান বস্তু মানে সেইটো আচলতে ভুলো কিছুমান শুদ্ধ বুলি ভাবি থাকে পিছত ৰিয়েলাইজ কৰে নিজে যে এইটো মই ভুল কৰিছোঁ কিন্তু সেই বস্তুটো বুজি পাবলৈ অলপ টাইম লাগে মানে সেই আমি বুজাব নোৱাৰোঁ কোনেও বুজাব নোৱাৰে এনেকুৱা ধৰণৰ সেইটো বস্তু মই নিজে এদিন বুজি পাওঁ ন নিজে বুজি পায় নিজে বুজি পালে মানে ভাল আৰু তেনেকুৱা হয় বুজি পায়গৈ আৰু আমি আৰু কথা পাতি থাকিম আৰু কিছুমান ঘটনাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম কিন্তু এটা সৰু বিৰতি লৈ লওঁ এতিয়া মই সুধিম যে আপোনালোকৰ 1995 চনৰ পৰা 2005 চন আচ্ছা প্ৰায় 10 বছৰে তাৰপিছত সেই সময়ছোৱাত আপুনিতো এটা সময়ত গুৱাহাটীলৈ আহিলে এখেতটো গুৱাহাটীত আছিলেই এই সময়খিনিতো ধৰক কেতিয়াবা লগ কৰা হয় কামৰ মাজতো কেতিয়াবা নহয় লগ পাই থকা হয় সময়ত গুৱাহাটীলৈ অহাৰ পিছত আছে আমাৰ ৰেগুলাৰ লগ পোৱাৰ নিচিনাই মানে কাৰণ যি ডিচিশ্যন লৈছোঁ তেতিয়াৰ পৰা একেলগে লৈছোঁ যিকোনো ডিচিশ্যনেই আমি গতিকে প্ৰায় ৰেগুলাৰ লগ হোৱাৰ নিচিনাই আৰু সেইখিনি সময়ত আমাৰ যিটো ইতিমধ্যে কৈছোঁ আমাৰ টকা পইচাৰ খুব মানে হেৰি নাছিল আমি একদম মানে বহুত পইচা চইচা নাছিলে দৰমহা পাতিও কম আছিলে আৰু মই যিহেতু মোৰ মানে এটা হেৰি আছিল যে দেউতা যিহেতু টিচাৰ আছিলে ৰিটায়াৰ্ড হৈছে গতিকে তেওঁৰ পৰা মই ইমান পইচা অনাৰ মোৰ সেইটো মই পক্ষপাতি নাছিলোঁ গতিকে মই যিমান পাৰোঁ নিজৰ পইচাখিনি চলিবলৈ চেষ্টা কৰোঁ আৰু সেইকাৰণে মানে আমি ডেটিং মৰাটো মানে আমাৰ কাৰণে মানে ৰেষ্টুৰেণ্টত গৈ ক'ৰবাত দামী জেগা এটাত গৈ বহিম সেইবিলাক তেনেকুৱা আমাৰ নাছিলে ক'ত সস্তাত হয় য'ত লাগিলে আমি খোজকাঢ়িয়ে ঘূৰি ফুৰিছোঁ মই ক'ৰ পৰা খোজকাঢ়ো আগতে সেই গুৱাহাটী ক্লাবত মোৰ আছিলে গুৱাহাটী ক্লাবত মোৰ মানে যোনটো ষ্টুডিঅ' আছিলে ৰেইনবো ডিঅ' এতিয়াও আছে তাতে মই প্ৰথম গৈছিলোঁ তাৰপৰা আমি খোজকাঢ়ি আহোঁ দুটা এই তাই গভৰ্ণমেণ্ট প্ৰেছৰ ভিতৰত সোমাই যাব লাগে আকৌ খোজকাঢ়ি আহোঁ মই থাকোঁ চানমাৰীত আকৌ খোজকাঢ়ি চানমাৰীলৈ কলনীলৈকে মানে চানমাৰী কলনীলৈকে আকৌ খোজকাঢ়ি আহোঁ তেনেকৈ খোজকাঢ়ি গৈ ফুৰোঁ গোটেইখন এদিন ৰিক্সাত উঠি তাইও অফিচ যাব নোৱাৰিলে ময়ো ষ্টুডিঅ' যাব নোৱাৰিলোঁ ৰিক্সাখনে আহি ডাইৰেক্ট বাছ এখনতে খুন্দা মাৰি দিলে খুন্দা মৰাৰ পিছত চুচুৰাই লৈ গ'ল বহুত দূৰ চুচুৰাই নিলে এই হেণ্ডেলডাল তাৰমানে বাছখনৰ বেক চাইডৰ হেৰিডালত লাগি গ'ল য'ত ধৰি পেলাই উঠে তাতে লাগি গ'ল ভাগ্য ভাল আমাৰ সেইটো পিছ চকা আছিলে আগ চকাত মৰা হ'লে আমি ডাইৰেক্ট চকাত হ'লো পিছ চকাত মৰাৰ কাৰণে আমি মানে বাছখনৰ পিছত পৰি গ'লোঁ এইটো ডাঙৰ তেতিয়াৰ পৰা মোৰ ৰিক্সাত চাল একো নাই আৰু বাকী আৰু সেইখিনি সময়ত মানে কি হয় কেতিয়াবা চিটি বাছত আমি যাব লগা হয় ছাপ'জ আমি দীঘলী পুখুৰীৰ পাৰতে বহিবলৈ যাওঁ চিটি বাছত যাব লগা হয় চিটি বাছত যাওঁতে মানে এবাৰ মানে খুব মই চিত্ৰনলাৰ গোন্ধ পাইছোঁ মানে আমি খোজকাঢ়ি গৈ আছোঁ তেতিয়াও চিত্ৰনলাৰ গোন্ধ পাইছোঁ বাছত মই ইয়াক কৈ আছোঁ মই যে কোনোবাই চিত্ৰনলা বাছত মাৰি থৈছে নেকি ইমান বাছখন চিত্ৰনলা গোন্ধাইছে বাছখনত গোন্ধ পাইছোঁ তাৰপিছত সি কৈছে হ'ব পাৰে এনেকৈ কৈছে আৰু একো কোৱা নাই হ'ব পাৰে নামি পেলাই খোজকাঢ়ি গৈছোঁ মই এতিয়াও দেখোন চিত্ৰনলাটো গোন্ধ পাই আছোঁ তাৰপিছত আৰু এতিয়া খুব হাঁহিছে আৰু মই হাঁহিছে কিয় নহয় আজি মোৰ ডিঅ'ড্ৰেণ্ট নাই সেইকাৰণে মই চিত্ৰনলাকে গতিকে সেই চিত্ৰনলাৰ গোন্ধ পালে মোৰ এতিয়াও সেইটো কথাই মনত পৰে এইটো বহুত আমাৰ ফ্ৰেণ্ডছে জানে চবেই সেইকাৰণে চিত্ৰনলা বুলি ক'লে খুব হাঁহে আৰু চিত্ৰনলা গৈ মানুহৰ
বডি স্প্ৰে বা Body spray হ'লে চিত্ৰনলা কিনিব পাৰি। সেইটো আজি গম পাব আমি। আজি গম পালো কেতিয়াবা আমি ব্যৱহাৰ কৰিব পাৰিম ভালে বেয়া চিত্ৰনলা বেয়া নহয়। আৰু ভাল কামৰ কাৰণে ব্যৱহাৰ কৰে ঘৰ মোচা চাফা হ'বৰ কাৰণে ঠিকেই নহয় বিহতো দামটো কিমান হৈ যায় বহুত হৈ যায় 5 টকাত পায় ন ভালে হ'ল আপুনি ক'লে যে এতিয়া আমিও গম পালো আৰু এটা ইণ্টাৰেষ্টিং কথা আছে আগতে মই ইতিমধ্যে কৈছোঁ যে ফোন চোনৰ ছিষ্টেম নাছিলে চিঠি যেতিয়া দিওঁ মোৰ চিঠিখন দিওঁ এওঁলোকৰ বৰ্তাকৰ ল'ৰাত এখন দোকান আছিলে তাতে মানে বৰ্তাৰ ল'ৰাটো বহে আৰু জোনমণি দা বুলি কওঁ জোনমণি দাৰ দোকানৰ এড্ৰেছত মই মানে গড়আলিত যোৰহাটৰ গড়আলিত মই সেইখন দোকানৰ এড্ৰেছত চিঠিখন দিওঁ কিন্তু মই চিঠিখন লিখোঁতে মানে মোক খুব জুখি মাখি কথা লিখিব লগা হয় সেইখন চিঠি open কাৰণ হয়। এই চিঠিখন হৈছে অপেন প্ৰথম জোনমণি দাৰ দোকানত পালে জোনমণি দাহঁতে খুলিলে তাৰপিছত গৈ এখন ওচৰতে এখন কিতাপৰ দোকান আছিলে তাতে সেইখন গ্ৰেজুৱেট ষ্ট'ৰ বুলি কয় যোৰহাটৰ বহুত নাম থকা মানে store আৰু। হেৰি কিতাপৰ তাত খুব দোকান ভাল ভাল মানুহবিলাক আহে মানে অজিত নাৰায়ণ সিংহ অজিত নাৰায়ণ সিংহ তেওঁ এতিয়া ঢুকালে দেই ঢুকালে বাৰু এতিয়া বেয়া লাগে মই মানে লগো নাপালোঁ লাষ্ট মুহূৰ্তত তেওঁ তাৰমানে চিঠিখন সদায় পঢ়ি তাত কি উত্তৰ দিব লাগিব সেইখিনি তেওঁ জুকিয়াব জুকিয়াই পেলাই তাক কয় যে তই এইটো উত্তৰ দিবি এইটো উত্তৰহে হ'ব গতিকে মোৰ চিঠিখন মানে এখন প্ৰেম পত্ৰ হৈ নাথাকে মানে অজিত নাৰায়ণ সিংহৰ তেওঁ মানে আহোমৰ সেই লাষ্ট প্ৰিন্স সেই এটা আছিলে আৰু তেওঁ মানে গড়আলি মহকুমাটো যোনটো তেওঁ মৌজাদাৰো হয় এতিয়া আজি এবছৰ 2 বছৰমান হ'ল ঢুকুৱা মই মানে পিছত পেপাৰতহে পাইছোঁ বেয়া লাগে সেইটো তাৰপিছত এজন ককা আছিলে সেইজন সেই গ্ৰেজুৱেট ষ্ট'ৰৰ মালিক হয় ককাই 80 বছৰমান তেতিয়াই হৈছিলে চব কাৰ্ড তেওঁলোকে চিলেক্ট কৰি দিয়ে তেনেকুৱা ধৰণৰ আছিলে আৰু এইখন কাৰ্ড দিব লাগিব এইটো উত্তৰটো গতিকে মোৰ পঢ়া মানুহ মানে আৰু সেইখন চিঠি ঘৰত গৈ পোৱাৰ পিছত ঘৰত বাইকহেঁতেও বাইদেউহঁতেও পঢ়ি দিয়ে তাৰমানে আৰু মই এতিয়া মানে ইংলিছত চিঠিবিলাক দিওঁ সেইকাৰণে বাইদেউৰ মানে এটা ক্ৰেজ আছে মানে ইংলিছত দিয়ে মানে বিৰাট চোকা ছোৱালীজনী এনেকৈ ভাবে মানে কয় ছোৱালীজনী বৰ চোকা দেই ইংলিছত ইমান ধুনীয়াকৈ লিখে বাইদেৱে মানে সদায় সেইটো কয় বোলে ইয়াক কয় মোক বাইদেউ সেইকাৰণে তাৰমানে যোনে তোনে পঢ়ি দিয়ে একো ঠিক নাই তাৰমানে সেইকাৰণে তাই জুখি মাখি নিলিখিলে দিগদাৰ আছে এতিয়াও আছে আমাৰ ঘৰত ট্ৰাংকত এক ট্ৰাংক হৈ আছে আৰু আমাৰ সোণাৰীত মইতো ভগৱতী প্ৰসাদত পঢ়িছিলোঁ তেতিয়া তালৈ চিঠি যায় আমাৰ মহন্ত ষ্ট'ৰ বুলি এখন আছিলে আমাৰ স্কুলৰ একদম সন্মুখত মানে মহন্ত ষ্ট'ৰ ফেমাছ অনলি ফৰ মানে এনেকুৱা হেৰিৰ কাৰণে চবৰে মানে প্ৰেম পত্ৰ কিবা পত্ৰ এইবিলাক চব তাতে আহে আৰ্ট চাৰ্টৰ পৰা আদি কৰি চব মানে তাতে আহে আৰু গতিকে মহন্ত দাই কয় তোমাৰ আহিছে আজি এনেকুৱা ধৰণৰ মানে গতিকে সেই মহন্ত ষ্ট'ৰ মানে আমাৰ ভগৱতী প্ৰসাদত পঢ়া চব ল'ৰা ছোৱালীৰ কাৰণে আমাৰ সময়ৰ একদম মহন্ত দা খুব মানে আমাৰ কাৰণে মৰমৰ মানুহ আৰু মহন্ত দাৰ তাতে চিঠিবিলাক আহে মহন্ত দাক পেলাই থাকিব লাগিব সেইকাৰণে মহন্ত ষ্ট'ৰ চিঠিবিলাক আহে ইয়াৰ পৰা যোনবিলাক চিঠি যায় আৰু ফোনৰ ইণ্টাৰেষ্টিংবিলাক আছে ফোনৰ মানে আমাৰ ঘৰত লেণ্ডফোন বহুত দেৰিকৈ লৈছে সিহঁতৰ ঘৰত আছিলে বাৰু লেণ্ডফোন তেতিয়া PCO আছিলে PCOত গৈ লেণ্ডফোনত কথা পাতোঁ এওঁলোকৰ লেণ্ডফোনটোৰ আকৌ হেৰি এটাও আছিল ন এটা যে কৰ্ডলেছ এটাও আছিলে এফালে যদি কেনেবাকৈ ইটো ফোনত ধৰিলে কৰ্ডলেছটো মানে ডাঙৰ সৈতে এনেকৈ লৈ পেলাই শুনি থাকে গতিকে আমাৰ ফোনবিলাকো মানে অপেন সেইবিলাকো ভালকৈ কথা পাতিব নোৱাৰি মানে এনেকুৱা ধৰণৰ আছিলে আৰু আমাৰ ক'ব লাগিব খুৰী ফোনটো থকচোন এনেকৈ ক'ব লাগিব মানে সৰু সৰু ঘটনা কিন্তু খুব মানে সেইবিলাক মানে আমাৰ একদম বহুত হেৰি আছে তেতিয়া মানে এতিয়া ভাবিলে আচলতে আচৰিত লাগে বা তেনেকুৱা ধৰণেও আমাৰ প্ৰেমটো টিকি আছিলে বছৰেকত কেতিয়াবা এখনমান চিঠি মানে পোৱা হয় এখনমান চিঠিহে পাওঁ লগ পোৱাটোতো দূৰৰে কথা প্ৰথম সময়খিনিতো লগেই নাপালোঁ 94ৰ পৰা মই মানে মেট্ৰিক পাছ কৰাৰ পিছতহে লগ পাইছোঁ মানে 8, 9, 10 3 বছৰটো লগেই পোৱা নাই মেট্ৰিক পাছ কৰাৰ পিছতহে লগ কৰিবলৈ গৈছে তাকো কিবা এখন আছিল নহয় কুইজ কৰিছিলে আগতে কুইজ কম্পিটিশ্যন এখন আছিলে আমাৰ ৰাস্তাটো সেইটো ইণ্টাৰেষ্টিং ঘটনা কৈ দিয়ে সেইটো ৰাস্তা তাৰমানে কি হ'ল আমি 2টা টিম গৈছিলোঁ যোৰহাটৰ পৰা যোনজন তাৰমানে নৰ্থ ইষ্টৰ ভিতৰত একদম ভাল কুইজ হেৰি কৰে আৰু তেওঁ তাৰমানে য'ত যায় পায়েই তেওঁ মোৰ লগত হ'ল আৰু মোৰ লগৰ এজনে এটাই হ'ল তাৰপিছত আমি ফাৰ্ষ্ট ৰাউণ্ডটোক দিলোঁ আৰু মানে হেৰিখিনি চিলেক্ট হ'লোঁ সেইটোলৈ আমি বাটেই নাচালোঁ তাৰমানে চিলেক্ট হ'লোঁ নে নহ'লোঁ
ইহঁতৰ ঘৰলৈ গুচি গ'লোঁ এই ইটো ল'ৰা থাকিলে তাৰমানে মোৰ লগৰ কিন্তু সি আৰু ইটো ল'ৰা থাকিলে ইহঁতৰ ঘৰত গৈতো দেৰি হৈ থাকিলে আহি পাইছোঁ এটা ৰাউণ্ড গুচি গ'ল এতিয়াতো সোমাব এতিয়া নিদিয়ে সিহঁতে তাৰপিছত কি হ'ব এতিয়া সিটো বিৰাট বেয়া পাইছে মোক কৈছে তই লৈ যোৱাৰ কাৰণে এটা ৰাউণ্ড গ'ল তাৰপিছত কিবা কিবি কৈ আমি পতালোঁ আৰু কৈছে এটা নালাগে যোনজনে তাৰমানে চবতে পায়ে তেওঁক দিলোঁ তাৰপিছত এটা ৰাউণ্ডটো গ'ল হ'ব আৰু দিয়ক গ'লেও দিয়ক তেনেকৈ কৰিব তাৰপিছত তেওঁ লাষ্টত গৈ পেলাই ছেকেণ্ড হ'ল মানে ফাৰ্ষ্ট নহ'লে এটা ৰাউণ্ডটো গুচি গ'ল ন সেইটো ৰাউণ্ডৰ পইণ্টছখিনি নাপালে ছেকেণ্ড হ'ল বম গালি পাইছে মোক অহাৰ পিছত তই নিয়ে চেজ কৰিলি আৰু বৈনাখন বৰষুণ দি আছিলে আমাৰ ৰাস্তাটো তেতিয়া পকা নাছিলে আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাটো কেঁচা আছিলে বিৰাট বোকা আছিলে ইমানখিনিমান মানে বোকা আৰু এনেকুৱা মানে ভৰি সোমাই যায় আৰু এনেকুৱা বোকা আছে সেই বোকা ফালি ফালি গৈছে মানে আৰু গৈ পেলাই লাভটো হৈছে কি কুইজ কম্পিটিশ্যনখনত মানে এটা টিম তাৰমানে ওলাই দিব লগা হ'ল আৰু তাৰমানে কথাটো কেনেকুৱা হ'ল সিটো টিম ওলাই দিয়াৰ কাৰণেহে এইটো টিম দিলে তাৰমানে নহ'লে নিদিলেহেঁতেন এটা টিম ওলাই দিলে আৰু সিটোৱে সিহঁতে আকৌ জিকিব নাইতো ইমান হেৰি নহয় কনফাৰ্ম নহয় এইজন পাবই আৰু এই নৰ্থ ইষ্টত য'তে দিয়ে পায়ে ৰাজীৱ দা আছিল ন ৰাজীৱ ফুকন তেওঁ তাৰপিছত আমি চবেইতো হ'ব দিয়ক আপুনি হেৰি কৰি লওক তেওঁক দিছে তাৰপিছত ভাবিও ছেকেণ্ড হ'লগৈ আৰু সেইটোতো ফাৰ্ষ্ট নহয় সেইফালে ফুৰি আহি মনটো ভাল লাগিল এইফালে তথাপিতো তেওঁ মানে ছেকেণ্ড প্ৰাইজটো পজিশ্যনটো অলপ পালে কিন্তু খংটো উঠিছে আৰু তাৰ মোৰ ওপৰত গৈছিলে সিয়ে গৈছিলে বাকী দুটা ল'ৰাটো থাকিলেই ন তাতে তাহাঁতি ওলাই পেলাই আগবঢ়াইছে প্ৰেমৰ সময়ৰ পৰা বিয়াৰ দিনটোলৈকে এটা ঘটনা ওলাই আছে কিন্তু কিছুমান পাহৰিও গৈছো এতিয়া বহুত ঘটনা আছে আৰু কিছুমান কথা আমি উলিয়াই থাকিম কিন্তু এটা বিৰতি আকৌ এবাৰ লৈ লওঁ এতিয়া আমি আপোনালোক দুগৰাকীৰ মাজত এটা খেল খেলাম ইয়াতে মানে কাগজ আছে দুখিলা তাতে চাৰিটা আখৰৰ এটা শব্দ হ'ব মই কিন্তু চাৰিটা আখৰ দুটা আখৰহে দিছোঁ বাকীকেইটা নিজে চাব লাগিব বেছি টান শব্দ নেকি নাই বেছি টান শব্দ নহয় কিন্তু সেইটো সময়ত হ'লেও মনত আহে নে নাহে চালে গম পাই যাব আপোনালোকে এতিয়া লওক দুগৰাকী দুখন কাগজ হ'লেই হ'ল আৰু যি আহে ভাগ্যত যি আহে যিকোনো শব্দ হ'ব পাৰে মানে মই এটা শব্দ ভাবিয়ে দিছোঁ কিন্তু আপোনাৰ হয়তো বেলেগ বেলেগ হ'ব পাৰে তেতিয়াও হ'ব তোমাৰ কি আহিছে হাৰ মোৰতো এইটো প্ৰতিবাদ আৰু আপোনাৰ প্ৰতিবাদ মই ধৰিব পৰা নাই দেই কি আছে ঠিকে কৈছে তেখেতে মই প্ৰথম আখৰটো আৰু শেষৰ আখৰটো দিয়া নাছিলোঁ মাজৰ দুটা দিছিলোঁ প্ৰতিবাদেই হয় আৰু তেওঁ চায়ে কৈ দিলে যে প্ৰতিবাদ কিন্তু আপুনি এতিয়া কওক সেইটো ইজিয়ে আছিলে লোকৰটো সদায় ইজি এইটো মই চাওঁচোন মই পাৰোঁ নেকি হাহাকাৰ এতিয়া সেইটো ইজি এতিয়া হাহাকাৰ মই এইবিলাক দুইটা কৰি দিলে কিন্তু প্ৰতিবাদো শুদ্ধ হাহাকাৰো শুদ্ধ মই আচলতে শব্দৰ লগত তেওঁৰো খেলা মোৰো খেলা তেওঁ শব্দৰ অডিঅ' মিক্সিং কৰে কিন্তু মোৰ বস্তুটো যে মই লিখিব লাগে ক'ব লাগে নিউজত যিহেতু ক'ব লাগে লিখিব লাগে প্ৰতিবাদ হাহাকাৰ এইবিলাক আমি কৈ থাকিব লাগেতো সেইকাৰণে মইতো লোকে কোৱা শুনো আৰু তাকো মই সেই শব্দ শুনি নাথাকোঁ ইমান কাৰণ মোৰ কথাটো হয় কি আমাৰ চাউণ্ডৰ যেতিয়া মিক্সৰ কথাটো আহে মিক্সৰ কথাটো আহিলে মেক্সিমাম বস্তু আমাৰ ফ্ৰিকুৱেঞ্চিৰ লগতে খেল হয় মানে ফ্ৰিকুৱেঞ্চিবিলাক আমি ভালকৈ বেলেঞ্চ কৰি পেলাই মানুহক
শুনিবৰ কাৰণে টেষ্ট মানে টেষ্টফুল কৰি দিব লাগে সেইটোৱে কথাই হ'লেও মই পাৰিলোঁ ইমানখিনি শব্দ মই শুনি হ'লেও মই নাথাকোঁ পাৰিলোঁ যেনেকৈ মই জিকিলোঁ হওক, আপুনিয়ে জিকিলে। মই জিকিলোঁ আপুনিয়ে জিকিবই লাগিব বাৰু। জিকিছে কিন্তু বাৰু। যি কি নহওক কিন্তু আপোনাক সহায়ো কৰি দিলে সহায় কৰি দিলোঁ সহায় কৰি এনেকৈ চব সদায় সহায় কৰি থাকোঁ অ। কিন্তু এপ্ৰিচিয়েশ্যনটো নিদিয়ে মই যে হয় সহায় নেকি? কৰোঁ মই সেইটো বোলে কি মই কৰিব লাগে? সদায় এটা সেইটো- কমপ্লেইন থাকে মই বোলে সেইটো একো কিয় সহায় কৰিব? কৰি নিদিওঁ মই চব অকলে কৰিব লাগে সদায় এইটো কমপ্লেইন থাকে মই যি কৰোঁ মই চব অকলে কৰিব লাগে মোক কোনো হেল্প কৰি নিদিয়ে কেতিয়াবা অলপ হেৰি হ'লে কাজিয়া চাজিয়া লাগিলে অকল সেইটো ডাইলগে মাৰে আৰু মই চব অকলে কৰিব লাগে মই অকলে কৰিব লাগিব সদায় মোক কোনো হেল্প কৰি নিদিয়ে কোনো কৰি সেইটো নিদিয়ে লাগে কাৰণে কওঁ ন এতিয়া মই যে বেকবন হৈ থিয় হৈ থাকোঁ সেইটো হয়তো ক'বলৈ পাহৰি যায় কিন্তু আজি আমি দেখিলো যে তেখেতে কেনেকে সহায় কৰিলে আজি সাধাৰণ কেমেৰাৰ কথাটোতে আগতে। অ। প্ৰমাণ হৈ গ'ল আজি অন প্ৰমাণ কেমেৰা হৈ গ'ল। প্ৰমাণ হৈ গ'ল এতিয়াৰ পৰা তুমি ক'ব নোৱাৰা সহায় নকৰোঁ বুলি বাৰু চিন্তা কৰি চাই লওঁ হেৰি এতিয়া আপোনালোকে যেনেকে ধৰক আপুনি এইটো সহায় কৰি দিলে কেতিয়াবাতো তেনেকে খুট খাটো লাগে সংসাৰতো এইটো থাকিবই Obviously, এইটো লাগিবই আৰু। তেতিয়া কোন জিকে আজি বাৰু আপুনি জিকিলে তেতিয়া মই আগতে যোনে কৈছোঁ যিমান বেছি চিঞৰ পায় সিয়ে জিকে অ চিঞৰাৰ কম্পিটিশ্যন হৈ যায় নেকি নাই, বেছি চিঞৰিলে ঘৰৰ পৰা ওলাই তাৰমানে যায় বেছি যেতিয়া চিঞৰা হয় তেতিয়া দেখি ভাবা হয় যে এই ওচৰৰ মানুহে শুনিবলৈ লাজে পাব লাগিব সেইকাৰণে এটাতো নামি দিয়া হয় না সিয়ে জিকি ইটো জিকি যায় অ সেইটো কথা হয় যেতিয়া ওচৰৰ মানে এইটো বেছি বেয়া কথা হ'ব কিন্তু এটাতো নামি দিব লাগিবই ন যোনে যিমান চিঞৰ পায় সেই সিমান আজিকালি আগত পিছে তাৰমানে, আগত- আজিকালি কাজিয়াৰ হেৰিটো কমি গ'ল কাৰণ ছোৱালীজনী আছে আৰু আমাৰ ছোৱালীজনী মানে ইমানে কথা তাই বেছি চহকী। চেনচিটিভ তাৰমানে তাইৰ আগত আৰু কথা ক'ব নোৱাৰি তাই আগত যি টি কথা ক'বও নোৱাৰি গতিকে নিজে অট'মেটিকেলি কণ্ট্ৰল হৈ থাকিবলগীয়া হয় মানে দুদিনমান হৈছেও মোৰ ক্ষেত্ৰতে হৈছে আৰু নিজেই লাজ পাইছে যে তাই আগতনো কিয় ক'লোঁ তাই এইটো ষ্ট'ৰ কৰি থৈ দিয়ে তাৰমানে কৈ পেলাই পিছত এপ্লাই কৰি দিয়ে মই তেতিয়া এপ্লাই মানে তাই কয় বুজাই আকৌ বুজাব তাৰমানে তাইক কথাটো অ আপোনালোকক বুজাই তুমি কিয় কৈছিলা এইটো কালি নে পৰহি ভিগুক ফোন কৰিছে ভিগুক গানটো চাই আছে এই অ' মণিমালা গানটো চাই আছে হলো মই পাগল বুলি আছেতো তাই কিবা পগলা হলো মই বুলি আছে তাই সেইটো বেয়া শব্দ বুলি গম পায় তাৰমানে সিহঁতে কৈ থাকে পগলা বুলি নকয় বেয়া শব্দ এনেকুৱা মানে তাই সেইকাৰণে কৈছে তাই গানটো চালে 5 মান চাই পেলাই কৈছে এই ল'ৰাটোক ফোনটো কৰিব লাগিছিলে নহয় মই কৈছো, কেলে এই বেয়া শব্দ কিয় কৈছে হেৰিয়াত কৈছে মই কৈছো কি বেয়া শব্দ গালে ঠিকেইতো আছে সেই পগলা বুলি কৈছে পগলা বুলি গাইছে নহয় সেইটো বেয়া শব্দ নহয় মই তাক ফোন কৰি ক'ব লাগিব মই কৈছো ফোনটো এতিয়া নাই নহয় নাই তুমি ভিডিঅ' কল এটা লগাই দিয়া তাই ইমান কামুৰিলে তাৰমানে মোক আধা ঘণ্টামান মই লাষ্টত তাক ফোন কৰিলোঁ মই বোলো অ' ভিগু অকল মই তোক গালি পাৰি নাথাকোঁ এইজনীও গালি পৰা আৰম্ভ কৰিছে ৰ তোক শুন সি আহিছে আৰু কিনো ক'ব কৈছে তুমি কিয় গাইছা বেয়া শব্দ পগলা বুলি গাইছা পগলা শব্দটো বেয়া নহয় তাক বুজাই আছে বুজোৱাত লাগি গ'ল জীয়া এজনী কণমানি ছোৱালী মৰম লগা তাই খুব ধুনীয়াকে মানে তেওঁলোকে কৈছে যে মাক দেউতাকক বুজাই গতিকে ভিগু কাশ্যপকো বুজাই দিলে মনটোহঁতকো কামোৰে কিবা মনটো আশ্চৰ্য সিহঁতকো কামোৰে চবকে নাম কাঢ়ি মানে ভিডিঅ' কল লগাই লগাই দিব লাগে তাইক ভিডিঅ' কল কৰিব তাৰমানে তাই পুৰা ব্যস্ত হৈ যায় আৰু তাৰপিছত ক'ব লাগিব লাগি তাৰমানে যায় মানে। এই 3 বছৰ হৈ গৈছে 3 বছৰ এপ্ৰিলত হৈ গৈছে 3 বছৰ 3 মাহ স্কুল গৈ আছে বাৰু কিন্তু সেই তাইৰ কাৰণে এতিয়া আমি বহুত কণ্ট্ৰলত থাকিবলগীয়া হয় গতিকে আৰু ইমান আজিকালি আচলতে বিজিও বেছি হৈ গৈছে ব্যস্ত তাইৰ লগত ব্যস্ত হৈ থাকিব লাগে অফিচ যাব লাগে ঘৰৰ হেৰি থাকে গতিকে সেই কাজিয়া লগাৰ মানে সুৰুঙাটো নাইকিয়া হৈ গ'ল আৰু যিকণ সময় পাওঁ সেইখিনি কথা ক'বলগীয়া থাকে কথা পাতিবলগীয়া থাকে আলোচনা কৰিবলগীয়া থাকে গতিকে সেই কাজিয়া লগাৰ সেইটো নোহোৱা হ'ল আৰু আজিকালি ডাঙৰো হ'লো আচলতে বুঢ়াও হ'লো ভাল লাগিলে আপোনালোকক মানে ইয়ালৈ মাতি আনি মানে আপোনালোকৰ বিষয়ে জানিলোঁ কিছুমান ঘটনা কিছুমান মুহূৰ্তৰ বিষয়ে আমিও গম ল'লোঁ এতিয়া যিহেতু কৈছিলে যে 5 বছৰ ৱাৰেণ্টি থকা সংসাৰবোৰ কিন্তু 13-14 বছৰ ধুনীয়াকৈ চলি আছে দেই গতিকে আমি মানে শুভেচ্ছা জনাইছোঁ যে তেওঁলোকৰ মানে সদায় এতিয়া 3জনীয়া সংসাৰখন সদায় তেনেকৈ সুখেৰে চলি থাকক আৰু আমাৰ অনুষ্ঠানটোলৈ অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ তোমালোককো ধন্যবাদ আমাক এইটো অনুষ্ঠানলৈ মাতি অনাৰ কাৰণে যিহেতু নিজৰ কথাবিলাক কৈ ভালো লাগে আৰু এইবিলাক একোটা মই এইটো আচলতে প্ৰথম স্মৃতি আৰু এয়াও কেতিয়াও ইণ্টাৰভিউ তাই কেমেৰাত ওলাই থাকে যদিও মই কেমেৰাটো ওলোৱা নহয় আৰু মই ইণ্টাৰভিউ বুলি ক'বলৈ গ'লে এইটোৱে প্ৰথম আৰু আগতে মই অহাও নাই বেয়া পায়, interview আচলতে face তাই কৰিব বেছি বেয়া ক'ব লগা হৈছে সেইটো কাৰণে মোৰ মুখৰ পৰা নোলায়েই শব্দ যি টি কৈ দিম মই কিন্তু মোক মাতে কেতিয়াবা ইয়াতে ইণ্টাৰভিউতহে মই বেছিকৈ পেট পেটাইছোঁ কিন্তু ঘৰত
তেওঁৰহে চলে এওঁহে ৰজা। ৰজা নহয় আচলতে কেমেৰা আগত কথা কোৱা কিছুমান থাকে মই নাজানো তাৰমানে সেইটো বস্তু আৰু আগতেও সেই কোনোবাই ইণ্টাৰভিউৰ কথা ক'লে তাৰমানে মই নাযাওঁ এইটো কাৰণে মই কৈছোঁ মই যি টি কৈ দিম গৈ এইটো কথাটো বেয়া হ'ব নাযায় এনেকুৱা কথা হয় হ'লেও ভাল লাগিলে আজি ইণ্টাৰভিউটোলৈ ভাল লাগিলে আমাৰ ভাল লাগিল প্ৰথম ইণ্টাৰভিউ দিছে তেখেতে গতিকে প্ৰথম ইণ্টাৰভিউতে আমি বহুত কথা গম লৈ ল'লোঁ কিন্তু বিহাৰ আগৰ পৰা পিছলৈকে আমি এতিয়া অনুষ্ঠানটোৰ পৰা বিদায় লৈছোঁ আপোনালোকে ভিডিঅ'টি চাই যদি ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ